গাইজ পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আহক মই আজি ক'ত গৈ আছোঁ জনাম আপোনালোকক। মই গৈ আছোঁ জুবিনদাৰ ঘৰলৈ। তো প্ৰথমতে কৈ দিছোঁ মই জুবিনদাৰ ঘৰলৈ গৈ আছোঁ আৰু জুবিনদাৰ ঘৰ ক'ত মই সেইখিনি দেখুৱাম আৰু জুবিনদাৰ ক'ত থাকে কি কৰে ক'ত ঘৰ জুবিনদাৰ ঘৰতনো কি কৰি থাকে গোটেইখিনি দেখুৱাম। তো আহক জুবিনদাৰ ঘৰলৈ যাওঁ আৰু জুবিনদাৰ ঘৰত গৈ গোটেইখিনি দেখুৱাম আৰু জুবিনদাক লগ পোৱা নাপাওঁ সেইটো এটা ডাঙৰ কথা। আৰু জুবিনদা কোন আপোনালোকে জানে নে নাজানে? আৰু জুবিনদা হৈছে আমাৰ অসমৰ নাম্বাৰ ওৱান ছিংগাৰ মানে নাম্বাৰ ওৱান ছিংগাৰ অসমৰ নাম্বাৰ ওৱান ছিংগাৰ। জুবিনদা হৈছে আমাৰ অসমৰ হিয়াৰ আমঠু আৰু জুবিনদাক প্ৰায় আমাৰ 90% মানুহে ভাল পায় বুলি ক'ব লাগিব বা 100% পায় নে নাপায় মই নাজানো, কিন্তু 90% মানুহে ভাল পায় বুলি মই জানো। জুবিনদাক মই ভাল পাওঁ আৰু আমাৰ ডেকা চামে সকলোৱে ভাল পায় আৰু চেঙেলীয়া সকলোৱে ভাল পায় আৰু বুঢ়া চামেও ভাল পায়, মই জানো বুঢ়া চামেও ভাল পায়, সকলোৱে ভাল পায় জুবিনদাক। তো আহক জুবিনদাৰ ঘৰলৈ যাওঁ। বাইকেৰে যাম বুলি ভাবিছোঁ আজি। তো বাইক ওলাইছোঁ আহিছোঁ আৰু মোৰ লগত এজন আছে। তো গৈ আছোঁ এতিয়া জুবিনদাৰ ঘৰলৈ। আৰু চাওক আপোনালোকে সূৰ্যটো চাওক, সূৰ্য ওলাইছে ৰাতিপুৱাই কি ধুনীয়া ৰঙা সূৰ্য ওলাইছে। তো আহক ৰাতিপুৱা ৱাকিং কৰাৰ নিচিনা হ'ব আৰু মানে যাওঁ জুবিনদাৰ ঘৰলৈ। চ' গাইজ জুবিনদাৰ ঘৰত আমি বহুত দিনৰ পৰা যাম বুলি ভাবিছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। আৰু জুবিনদাৰ ঘৰত যাবৰ কাৰণে জুবিনদা আছেনে নাই বা লগ পাওঁ নে নাপাওঁ সেয়াও এটা চিন্তা হৈ আছিলে। তো আজি ফাইনেলি জুবিনদাৰ ঘৰলৈ যাব ওলাইছোঁ। তো লগ পালোঁ নাপালে নাই, তথাপি আপোনাক কমচে কম ঘৰখন দেখুৱাম আৰু জুবিনদাক যদি লগ পাওঁ সেইটো আৰু ভাগ্যৰ কথা। তো জুবিনদাক দেখা পালে আমি আপোনালোকেও দেখা পাব। তো গাইজ আহক জুবিনদাৰ ঘৰলৈ যাওঁ, তাৰপিছত কি হয় কি নহয় গোটেইখিনি গম পাব। গাইজ চাওক ৰাস্তাৰে গৈ আছোঁ, কিন্তু ইমানেই ভাল ৰাস্তা, ইমান ধুনীয়া লাগিছে ৰাস্তা, পিনপিনীয়া ৰাস্তা আৰু চাৰিওফালে গ্ৰীণ মানে ইমান ভাল লাগিছে। তাকে গাইজ ধুনীয়া পৰিৱেশ। চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব। নিউজ লাইভৰ মানুহবিলাকো আহিছে, মানে মিডিয়াৰ মানুহ আহি আছে, জমা হৈ আছে। তো জুবিনদাই কিবা সাক্ষাৎকাৰ দিব যেন পাইছোঁ। চাওঁ জুবিনদাই কিবা কৈ আছে, আপোনালোকে চাওক। প্ৰত্যেক বছৰে আমি ৰং বিৰং কৰি ছবি নাটক নৃত্য গীত তাৰ মাজেৰে এই 1-2 মাহৰ ভিতৰত যিমান পাৰি এটা উত্তৰ নাযায় সৰু ল'ৰা ছোৱালীৰ কাৰণে, সেইটো এটা আমাৰ প্ৰচেষ্টা। সদায় লাগে